তেল পিঠা মই ইমান ভালকৈ বনাব নাজানিছিলোঁ 4 নম্বৰ পিঠাটো বনোৱাৰ আগত হাৰ মানিব লৈছিলোঁৱে কিন্তু 4 নম্বৰটো মোৰ ভাল হ'ল ফুলিলে আৰু মই পিঠা বনাব শিকিলোঁ কয় নহয় ট্ৰাই আনটিল ইউ সাকচিড বনাওঁতে 12টা বাজি গ'লগে ৰাতিপুৱাই 5টা মানত শুই উঠি ওলালোঁ গৰু বিহু উদযাপন কৰিবলৈ লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ উদ্যোগত কদম কাকৈ গাঁওবাসীৰ সহযোগত নদীৰ পাৰত আজি গৰু বিহু উদযাপন কৰা হয় লখিমপুৰ সংবাদ কৰ্মীসকলক আজি সম্বৰ্ধনা জনাইছিলে লোকৰ ভিতৰত মোৰ মাও আছিল আজি গৈ খুব ভাল লাগিল সৰুতে গাঁৱত যোৱা হৈছিল পৰিয়ালৰ লগত বিহু উদযাপন কৰা হৈছিল আজি বহুত বছৰৰ পাছত এনেদৰে হাঁহি ফূৰ্তি কৰা হ'ল আপোনালোক সকলোকে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ